নমস্কাৰ আপোনালোকৰ সকলোকে পুনৰ এবাৰ ৰশ্মি দেউকা ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভালে আছে আৰু আজিৰ পৰা আমাৰ মহাবিদ্যালয়ত খেল ধেমালি অনুষ্ঠিত কৰা হৈছে, তাৰ বাবে যাবলৈ ওলাইছোঁ। আৰু 7 তাৰিখৰ পৰা 11 তাৰিখলৈকে আমাৰ মহাবিদ্যালয়ত খেল ধেমালি অনুষ্ঠিত কৰা হৈছে আৰু ভাবিলোঁ আপোনালোককো দেখুৱাম আমাৰ মহাবিদ্যালয়ত কেনেধৰণেনো অনুষ্ঠিত কৰা হয় খেল ধেমালি। সেইবাবে আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো আগবঢ়াই দিলোঁ আৰু প্ৰত্যেক দিনাই দৃশ্যাংশ অলপ দেখাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। তেনেহ'লে বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনে হৈছে আমাৰ ধেমাজি বাণিজ্য মহাবিদ্যালয়। আজিৰে পৰা 31 সংখ্যক বাৰ্ষিক ক্ৰীড়া সপ্তাহ আৰম্ভ হৈছে। আহকচোন আমি সকলোৱে ভিতৰলৈ যাওঁ। এয়া দেখিছে আপোনালোকে, খুব এটা সুন্দৰ পৰিৱেশ আৰু এইপিনে চাওক আই লাভ ধেমাজি কমাৰ্চ কলেজ, কি সুন্দৰ লাগিছে। ইয়াত সকলোৰে ফটো মাৰিলে, ময়ো মাৰিলোঁ আৰু মোৰ লগৰ কেইজনীও মাৰিলে। কি সুন্দৰ এটা পৰিৱেশ। আজিৰ প্ৰথমখন প্ৰতিযোগিতা হৈছে মহাবিদ্যালয়ৰ চৌহদ চাফ চিকুণ কৰাৰ প্ৰতিযোগিতা। আমি সকলোৱে অংশগ্ৰহণ কৰি এই প্ৰতিযোগিতাত সকলোৱে চাফ চিকুণ কৰাত ব্যস্ত হৈ গ'লোঁ আৰু তাৰে অলপমান মই ভিডিঅ' কৰি ৰাখিছিলোঁ আপোনালোকৰ আগত দাঙি ধৰিম বুলি। এয়া চাওক আমি সকলোৱে কামত লাগি গ'লোঁ আৰু এইপিনে দেখিছে ৰংগোলী প্ৰতিযোগিতাও আৰম্ভ হৈ গ'ল। কি সুন্দৰ সুন্দৰভাৱে তেওঁলোকে আঁকিছে আৰু আমাৰ বিভাগৰে বাসকলেও অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত। এইপিনে তৰ্ক প্ৰতিযোগিতাও অনুষ্ঠিত হৈ আছে। দেখিছে আপোনালোকে মঞ্চ পুৰা তৰ্কৰ প্ৰতিযোগিতা চলি আছে। এইপিনে পৰম্পৰাগত সাজপাৰৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। কোনোবাই যদি আহোম, কোনোবাই কছাৰী, কোনোবাই তিৱা, প্ৰত্যেকেৰে নিজৰ নিজৰ জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰি এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে। চাওকচোন কি সুন্দৰ লাগিছে প্ৰত্যেককে। এয়া দেখিছে আপোনালোকে, মই খুব সুন্দৰ এযোৰ তিৱা সাজপাৰ পৰিধান কৰিছোঁ, কাৰণ আমাৰ ৰাজনীতি বিভাগৰ ছাত্ৰীসকলে দলীয় নৃত্যত অংশগ্ৰহণ কৰিম আৰু খুব এটি সুন্দৰ তিৱা গীতত আমি নৃত্য কৰিম। আপোনালোকে চাই থাকিব।
এইপিনে দৰা কইনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ৰিয়া দেখিছে মঞ্চত এহাল এহালকৈ দৰা কইনা আহি উপস্থিত হৈছে। আপোনালোকে চাই থাকক, আপোনালোকক দেখুৱাই আছো। খুঁজে থাকিব মন অভিমানী যাৰে কিনো কৈ গোপনে তুমিও শুনা না নীৰৱে বহিমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালি লোৱা চৌপাশে মোৰে কাষলৈ খুঁজে খুঁজে থাকিব মন অভিমানী যাৰে কিনো কৈ গোপনে। ইয়াত দেখিছে আপোনালোকে একক অভিনয় প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। আহকচোন একেলগে উপভোগ কৰোঁ। মোৰ হৃদয় ৰামধেনু ৰঙেৰে বুকুতে এনেধৰণৰ হাঁহি ধেমালিৰ মাজেৰে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ 31 সংখ্যক বাৰ্ষিক ক্ৰীড়া সপ্তাহ সামৰণি পৰিব সাংস্কৃতিক শোভাযাত্ৰা আৰু সাংস্কৃতিক সন্ধিয়া। আৰু আপোনালোকে দেখিছে ৰাজনীতি বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ খুব সুন্দৰভাৱে তেওঁলোকে ওলাই আহিছে। সমাজলৈ সুস্থ বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্যেৰে পৰিৱেশ সংৰক্ষণ, হেমলেট পৰিধান কৰি বাইক চলোৱা আৰু তৃতীয় লিংগক সন্মান জনোৱা উদ্দেশ্য আগত ৰাখি ৰাজনীতি বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলোঁ। কৰিব
আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। তেওঁ বডি বিল্ডিঙৰ যোগেদিয়ে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে আৰু আমাক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যেৰে এই সামৰণি অনুষ্ঠানত তেওঁ উপস্থিত থাকে। ভিডিঅ'টো ইমান ধৰণে সামৰণি মাৰোঁ আৰু যদি আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।